কথা তো হয়তো সৰু সৰু ল'ৰা ছোৱালী আহে ন মাক বাপেকৰ দেউতাকৰ লগত পাখি মোৰ মনৰ বতৰা পঠিয়ালো তোমালে তুমি আদৰি ল'বা পাৰো বতৰা কি যে বুকু ভৰা মোৰে মন বননিত তুলিলে ধুখুৰীয়া গানে গানে তুমি সুৰে সুৰে তুমি নতুন বছৰৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আমি আছোঁ এয়া সকলো আছে আপোনালোকৰ এয়া মেইন হোষ্ট আছে পূৰা নতুন বছৰটো ধামাকা ভিউজ দিব পূৰা চাই থাকিব ইয়াৰ চেনেলটো ছাপোৰ্ট কৰিব ছাবস্ক্ৰাইব কৰিব আৰু যদি কিবা অসুবিধা পায় ডাইৰেক্ট কমেণ্ট কৰি গালি নিদিব মই বুজাব প্ৰথমবাৰ ভাস্কৰদাক লগ পাইছোঁ বহুত ভাল লাগিলে এনেকুৱা এটা ফিলিংছ আছে যে মোৰ প্ৰথমবাৰ লগ পাইছোঁ নাই অ' বাপৰে বাপ মানে কি ক'ম বুজাবলৈ নাই থেংক ইউ যেন বলিউডৰ মই এতিয়া বিচনাত লৈ সোমামগৈ বাই থেংক ইউ চ' দেখিলেনে ভাস্কৰদাক লগ পালোঁ মানে মনটো মোৰ বহুত ভাল লাগিছে যে প্ৰথমবাৰ পুৰা পুৰি তৰাতল ঘৰ দেখাইগা আপোনালোককো বিনা ড্ৰোন শ্বটত দেখাইগা 4টা বজিলে টাইম 4টা হ'ল চ' আহি পিনে গেটত টিকেট কি কৰিব লাগে পে'টিএম কৰিব লাগে ন পে'টিএম কৰিব লাগে অনলাইন কৰিব লাগে আগতে আহিলে আগতীয়াকৈ নিজৰ মোবাইলত অনলাইন বুকিংটো ৰখাই ল'ব নহ'লে ইয়াত সোমাবলৈ নাপায় বোলে ঘূৰি যাব গ'লে বহুত দিনৰ আগতে অহা ত' ভবা নাছিলোঁ এনেকৈ অনলাইন কৰিব বুলি চ' ভাস্কৰদাক লগ পালোঁ বহুত ভাল লাগিলে ঠাণ্ডা ক'ত গ'লি এইবিলাক বস্তু এইবিলাক আহিছা ইফালে গ'লো এইফালে গ'লো একেই অন্ধকাৰ দেখিছে চ' মোবাইলত ভিডিঅ' কৰিছোঁ আমি ওপৰত আছোঁ তললৈ যাব এইফালে ওপৰত যাবা আগত আৰু হৰাবলি এইফালে তলত দেখিছেনে তলত যাই চাওঁ তাতে কি দেখাব পাৰোঁ তলত পুৰা চাওঁ মইতো ইমান বিশেষ নাজানো পিছত তুমি জানা নি অলপ জানো বিশেষ ইমান জানিবলগীয়া কথা মানে বুৰঞ্জীটো আমি নাজানো বেলেগে কৈছেহে আমিতো নৱপ্ৰজন্ম ন অলৰেডি ইয়াত ভাস্কৰদাই ভিডিঅ' ভাগ বনাই থৈছে ইয়াত আমাৰ পূৰ্বাঞ্চলৰ ভাস্কৰদা ইয়াত A to Z বিষয়ে ইয়াত বুৰঞ্জীৰ বিষয়ে এই বনাই থৈছে আৰু নবীন বুঢ়াগোহাঁই নে কি তেওঁ বনাই থৈছে এইবিলাকৰ বিষয়ে চ' তেওঁ বহুত কথা জানে নবীন বুঢ়াগোহাঁই তাৰ ভাস্কৰদা চেনেলত ওলাইছে তেওঁ চেনেল এটা আছে তেওঁ ভিডিঅ' চাব পাৰে আপোনালোকে মই ইমান বিশেষ নাজানো ইয়াত সৰুতে অহা ইয়াত কি জিৰণি কথা নে কি কয় আগৰ ৰজাৰ দিনো ইয়াত জীয়াইছিলে নে মিটিং হৈছিলে মানে এনেকুৱাই জিৰণি কথা বুলি কৈছিলে মই স্কুলৰ পৰা আহিছিলোঁ তেতিয়া কৈছিলে এই চাইডে জিৰণি কথা আৰু ওপৰত যিটো ছাইড আছিলে তাত যিটো ফ্ৰণ্ট ছাইড আহে ন ফ্ৰণ্ট ছাইডটোত মানে ধৰক কিবা আগত হ'লে মানে
কিছুমান আমাৰ যেনেকৈ মিটিং চিটিং হয় তেনেকুৱা মানে ধৰক আলোচনা পাতিবিলাক হৈছিলে ওপৰত যিটো বহুত ডাঙৰ এটা এৰিয়া আছে দেখিছেনে সেইটো এৰিয়াটোত মানে তেনেকুৱা হৈছিলে তো সেইবিলাকে তাতো দেখাম কি হৈ আছে তো ইয়াত চাই লওঁ আপোনালোকে চাই লওক চিনেমেটিক শ্বটত পূৰা ইকো গৈছে মাতখনো এইফালেও যাব পাৰে গোটেই অন্ধকাৰ ঠাণ্ডা লাগিছে ঠাণ্ডাটো লাগিছে জেকেটটো পিন্ধিব লাগিব এইফালে কি আছে ন পাছফালে চাওঁ আহক মই বিশেষ ইমান নাজানো তো এক্সাইটেড হৈ আছোঁ এইটো পুখুৰী নেকি এইটো গোলাঘৰ হা এই চাইডে আছে গোলাঘৰ আছে গোলাঘৰ এই পুখুৰী নেকি এইটো সেইটো পুখুৰী হয় চ' এইফালে এইটো পুখুৰী আছে এটা কি পুখুৰী নাজানো নাম নাজানো জানিলে মই স্ক্ৰীণত দি দিম বাৰু মই জানো পানী খোৱা পুখুৰী হ'ব পানী খোৱা পুখুৰী বোলে পানী থাকিবই পুখুৰীত ন দেখিছেনে এইবিলাক চ' মই আপোনালোকক আৰু এটা বস্তু দেখাব বিচাৰোঁ এইফালে দেখিছেনে ইয়াত এইবোৰ কিবা কিবি নাম লিখি থৈছে প্লাছ আৰ প্লাছ কিবা প্লাছ এইবোৰ লিখি থৈছে এইবোৰ লিখিব নালাগে একচুৱেলি তো যিবিলাকে আহে তো আপোনালোকে নিলিখিব ইয়াত তো বেয়া কথা তো হয়তো সৰু সৰু ল'ৰা ছোৱালী আহে ন বহুত মাক বাপেকৰ দেউতাকৰ লগত আহে এইবিলাক দেখিলে হয়তো সিহঁতো বেয়া নিলিখিব আপোনালোকে এইবিলাক যেনিয়ে তেনিয়ে ফুটা আছে এইবিলাক ইয়াত এদিনীয়া মানুহ হৰাই থাকিব হে ক'ত যায় লছটো মাৰিছ না আগৰ এইবিলাক অজান্য ঘৰটো যেনি তেনি থাকে কথা এইবিলাক পোহৰ দেখিছোঁ এতিয়া ঠিক আছে আপোনালোকে দেখিছে নাই দেখা ক'ব নোৱাৰোঁ দেই মোবাইলত কৰিছোঁ ব্লগিং আমিতো সস্তীয়া মানুহ কৰিবই লাগিব আৰু এইফালে দেখিছে সেইফালে চব ক'ত ওলালোহি আমি মই গম পাইছোঁ আপোনালোকে ভিডিঅ'টো ইমান ভাল নাই পোৱা এইটো চাই ত' কেমেৰা নাই জানেই ন গ্ৰুপৰ নাই কেমেৰা নাই মোবাইলত কৰিব লগা হৈছে ব্লগিং এইফালে দেখিছে ভালকৈ দেখুৱাবলৈ চেষ্টা কৰিছোঁ হাই ভিজিট হেল্ল' বহুত ঠাণ্ডা লাগিছে চ' এই ভিডিঅ'টো বনোৱাৰ বিশেষ কাৰণ নাছিল মই আপোনাৰ আগৰ ভিডিঅ'টো দেখিছে মই কমলাবাৰীত 1 জানুৱাৰীৰ দিনাখনেই বনাইছোঁ এইটো 1 তাৰিখে কমলাবাৰীত আছিলোঁ কমলাবাৰীৰ পৰা বিজিতে ক'লে বলক বোলে তলাতল ঘৰ চাই আহোঁ চ' আহিলোঁ ইয়াৰ লগতে হা এইবিলাক কি আছিলে মানে এনেকৈ এইটো চিনটো এইবিলাক আচলতে মই মোৰ নিজৰ ফালৰ পৰা বস্তু এইটো ক'বলৈ গ'লে মম যেনেকৈ আমি ৰখাওঁ মম চম দিয়া হৈছিলে আগত ধৰক কাৰেণ্টৰ ব্যৱহাৰ নাছিলে ন অঁ মম জ্বলাবলৈ চাকি তাকি জ্বলোৱা পোহৰ কৰিবৰ কাৰণে মানে এই বটলে থৈ দিছে দেখিছেনে বটল থৈ দিছে চ' হেল্ল' গাইজ আমি তলাতল ঘৰৰ পৰা ওলালোঁ এতিয়া টাইমো হৈ আহিলে 4:30 বাজিলে চ' ইয়াৰ পৰা ওলালোঁ কাইলৈ আহিলে অকণমান সোনকালে আহিব সোনকালে আহিব আমি বহুত দেৰিকৈ আহিছোঁ আমি কমলাবাৰীৰ পৰা বাহিৰে বাহিৰে বনালোঁ ত' বিজিতে ক'লে বৈ ত' সেইটো কাৰণে ওলাই আহিলোঁ ঠাণ্ডাও লাগিছে বহুত জেকেট নাম আন অঁ স্কুটিত আছে ন স্কুটিত আছে অঁ জেকেট মোৰ বেগটোত আছে ত' চাই থাকিব কিন্তু কমলাবাৰীত কিন্তু মানিব লাগিব কিন্তু বহুত মানুহ বহুত ভিৰ আছে কমলাবাৰীত ভৰি থ'বলৈ জেগা নাই ইমানেই মানুহ আৰু দেখিছে আপোনালোকে ট্ৰেফিক পূৰা জাম ত' চাই থাকিব মই জানো আপোনালোকে ভিডিঅ'টো ভাল পোৱা নাই এইটো ভিডিঅ' ত' বহুত শ্বৰ্ট হৈছে ভিডিঅ'টো এওঁৰ ভিডিঅ'বিলাক চাব লাইক কৰিব কমেণ্ট কৰিব আৰু ধুনীয়াকৈ মানে ক'ব গ'লে আৰু নিজৰ বুলি অকণমান শ্বেয়াৰ কৰি দিব নিজৰ বুলি শ্বেয়াৰ কৰিব আকৌ দেই যদি ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব চেনেলটো প্ৰথমবাৰ বনাইছোঁ